Iskan. Oh, Iman bullshit lagi semua tuh. Coba aku pilih dia. ইছ বেটা চুমা খাই তাৰ ইমান ভাল লাগে গা চা খিৰে যায় বোলে হেল্ল' এণ্ড ৱেলকাম গাইজ স্বাগতম জনাইছোঁ তোমালোকক নতুন এটি ভিডিঅ'লৈ আৰু তোমালোকে চাই আছা অফিচিয়েল ৰোহান চেত্ৰী তো গাইজ আজিৰ ভিডিঅ'টো কোনো এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে নহয় জাষ্ট মোৰ মানে দেখা পাই কিনে নিজৰে ওপৰত মানে কিবা এটা লাগি গৈছে তো গাইজ মই এই ভিডিঅ' এটা কল ৰেকৰ্ডিং পালোঁ মই কালি তো গাইজ সেই কল ৰেকৰ্ডিংটোৰ ওপৰত মই এটা ভিডিঅ' বনাই আছোঁ তো আপোনালোকে নিজে গম পাব কল ৰেকৰ্ডিংটো কাৰ হয় তো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ ব'লা কি Cuma tuh kali kan lagi dong. ভাল লাগে চা ক'ত বেয়া নালাগে এজন শিক্ষক তাকো মেথছৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ লগত পুৰা লিলিমায় মানে প্ৰেম আৰু বুজি পাইছে মানে শিক্ষক আৰু ছাত্ৰীৰ প্ৰেম মানে আৰু যোনজন মানে শিক্ষক আছে তেওঁৰ তাৰ মানে বয়স হৈছে 50+ তো গাইজ মানে প্ৰেমে কোনো মানে প্ৰেম হৈ যায় প্ৰেম হৈছে বেলেগ বস্তু গাইজ তো মানে প্ৰেমে কোনো জাতি ধৰ্ম কোনো বয়স কোনো মানে সেই নাচায় প্ৰেম তাৰ মানে নিজে নিজে হৈ যায় গাইজ তাৰ মানে প্ৰেম অন্ধ Iman bullshit lagi. অ' মাই গড ছাৰে তাৰ মানে চুমা খায়ে পাগল হৈ যায় ছাৰ চুমাৰ বাহিৰে আৰু কিবা বেলেগ আছে Langsung iman bullshit tuh mana? তোমাৰ গালখন ইমান লাহি পাহি যেন পদুমৰ পাহি ছাৰে ষ্টুডেণ্টৰ মুড বনাই লয় Coba kamu dijebak semua. Kan? চা হ'ব Kamu dijebak. কি হে ছাৰ মানে ষ্টুডেণ্টক কামুৰিব দিয়া Kamu gimana kemarin mau bisi berapa? অঁ Sudah kamu dili? হ'ব ছাৰ মানে আগৰে বহুত পুৰণা খিলাৰী বেলেগৰ বহুতৰ মানে পেট চেট কামুৰি থৈ আহিছে Ini mereka lagi nanti iman mau salah sih mau tata kamu di bisi gitu. মেখেলা চাদৰ কামাৰে সি মানে কম মাষ্টৰ নহয় সি কেলা তো শুনি জানা ভাই এতিয়া শুনি যা তো মেইন কথাটো মই এতিয়ালৈকে কোৱাই নাই তো যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো সি ফাৰ্ষ্টতে যাই কিনে ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো প্ৰেছ কৰি দিয়া তো গাইজ বলা ভিডিঅ'টো আগলৈকে লৈ যাওঁ চা কোনদিনে Ini cuma mereka lagi lebih sebutnya. চা ভাল লাগে না Mana mutu lagi mau mutu lagi mau jansu. 50 বছৰীয়া বুঢ়া এটাই যদি 16 বছৰীয়া ফুল কোমলীয়া আপি এটা পায় তে তাৰ নিচিনা আৰু লাকি কোনবা হ'ব নেকি কেলা কেনে হাৰামি মাষ্টৰ বে ই কেলা ভাই 50 বছৰীয়া বুঢ়াটোৰ লগত 16 বছৰীয়া আপিটোৰ লাইন তথাপিতো ভাই মাষ্টৰ ভাই তুমি নিজে ভাবি চোৱা না ভাই কি মাষ্টৰ হ'ব কেলা ই কি মজা একদম কামু দি বেছি বেছি মানে তুমি নিজে ভাবি চোৱা না ভাই তুমি যদি মানে ইয়াৰ জাগাত হলা হয় তেতিয়াহ'লে মানে নিজৰ ছোৱালীৰ নিচিনা বয়সৰ তাৰ তো মানে ইমান এনেকা এটা নিজৰ ছোৱালীৰ নিচিনা বয়সৰ নিচিনা লগত মানে এনেকুৱা অশালীন ভাষা তাৰ কামু দি বেছি বেছি তাতে কওঁ আৰু তাত খং কৰা আকৌ কেতিয়াবা অঁ বেলেগ দেখি যাই থকা বোলে খং কৰা আকৌ মানে কামুৰি ছাৰে তাৰ মানে আগতে কাৰ লগত কি কৰি আহিছে মানে তাৰ নাই ঠিক এনেকুৱাতো এজনৰ লগততো কৰিব নোৱাৰে ছাৰৰ তাৰ মানে বহুত এক্সপিৰিয়েঞ্চ আছে আগতে বহুতৰ লগত বহুত কিবা কিবি কৰি আহিছে তাৰ মানে ছাৰে নহ'লে আৰু এনেকুৱা এদিনতে কৰিব পাৰিব নেকি এনে স্পৰ্টিং পিন্ধি থকা কথা কোৱা নাই স্পৰ্টিং পিন্ধি সেয়া চাই মেখেলা পিন্ধি সেয়া চাই ভাই লাজ কৰ অলপ 50 বছৰ বয়স তোৰ এক্সপাইৰী গেছি আৰু তই মাথা মাৰি লাভ নাই তই ফুল কোমলীয়া বাচ্চাগিলা কিয় চাই থাকা আৰু ভাই কি হ'ব তই এজন শিক্ষক হয় ভাই শিক্ষক হয় লাজ কৰ অলপ আমি শিক্ষকক ভগৱান বুলি মানো ভগৱানৰ পিছত শিক্ষকৰ মানে দৰ্জা তাৰ পিছতহে মানে মাক বাপেক তো ভাই অলপ লাজ কৰ নিজে ভাই আৰু এজন শিক্ষক হয় তই যদি এনেকা কাম কৰা তে তোৰ লাজ লাগিব লাগে নিজকে নিজে লাজ লাগিব লাগে এজন শিক্ষক হৈ এনেকুৱা কাম কৰি আছো আৰু ষ্টুডেণ্টক কি বাল শিকাবি তই তোমাৰহে নাপোৱা নেকি উল্টাই চুমা হোৱা নালগে অঁ নালগে লাগে খাই দিবা একদম পুৰা হ'ব তেতিয়া বেছি ভাল লাগে বহুত চুমা হম তাৰমানে অঁ অঁ दिल टूट गया सर का दिल दर्द दिलों का हो गया सर का মানে কি হৈছে মানে মেট্ৰিক পৰীক্ষা চৰীক্ষা এইবিলাক মানে একো নহয় এইবিলাক মাষ্টৰে কি কৰে তাৰ মানে যেনেকা আমি মানে এতিয়া ছিংগল আছো নহয় মানে
মানে আমি ভাল পাবৰ কাৰণে যেতিয়া ছোৱালী নাপাওঁ তাৰমানে এনেকা টাইপ মানুহে তাৰমানে কি কৰে আগতে তাৰমানে এনেকা ছোৱালীক এনেকা জালত ফাঁচাই লৈ কেনে মানে সিহঁতৰ লগত বহুত কিবা কিবি কৰিব তো মানে ল'ৰাৰ বিশ্বাসটো উঠাই দিয়ে তাৰমানে তো ছোৱালীবিলাকে ভাবে যে চব ল'ৰা একেই তো তাৰমানে সিহঁতৰ কাৰণে আমি নোপোৱা হৈ গৈছোঁ তাৰমানে এনেকুৱা টাইপ হৈ গৈছে ভাবিব পাৰে আৰু আজি সেইকাৰণে তোমালোকৰ মোৰ ক্লজ এটা হেৰি হ'ল পৰীক্ষাৰ পিছত যদি তুমি মোক মানে হেৰি কৰা নহয় মই বহুত দুখ পাম তাৰমানে হয় বুজি পাইছা নে সেই বস্তু তুমি ৰাখবা মই বহুত দুখ পাম তাৰমানে কাৰণ এইটো খন্তেকে ভাল পাওঁ নহয় তোমাক মই কথা বুজি পাইছা নাই ছাৰ হয় তোমাক লাগে কিন্তু মই যি লাগে মই তোমাক তোমাক চব দিম তুমি কেৱল সুবিধা কিন্তু তুমি দিবা লাগিব ভাই ছাৰৰ আৰু হেডমাষ্টাৰৰ টকা বহুত আছে মানে যি লাগে তাকে আনি দিব আৰু মানে জাষ্ট ছাৰক মানে জাষ্ট সুবিধাটো দিব লাগে আৰু মানে কি সুবিধা গম পাইছেনে আপোনালোকে এই ইমান ক'ব নোৱাৰি আৰু মই মানে কেনেকে চিট মাৰিম সেনেকে দেখুৱাবৰ কাৰণে কনফিউজন দৰকাৰ হ'লে বুজি মই পোৱা যাম নাই ঘৰত যাম ঘৰত তোমাৰ ঘৰত ছাৰ ঘৰত ঘৰত তোমাৰ ঘৰত তাতো মই তোমাক দেখুৱাব পাৰো এনেকে এনেকে দেখুৱাব না ভাই হেডমাষ্টাৰ মেট্ৰিক পৰীক্ষাৰ চিট নাম্বাৰ মাৰিব তাৰমানে চিটটো এনেকা ভাল ষ্টুডেণ্টৰ লগত বহাই দিব আৰু তাৰমানে তাইৰ ছোৱালীজনীৰ ঘৰত যাই কিনে বুজাব যে চিটটো এনেকা এনেকা মাৰিম তোমাক ভাল ষ্টুডেণ্টৰ লগত বহাই দিছোঁ আৰু চুমা এটা দিয়া ভাল নহয় দেখছো মই আৰু ছাৰ নৰিমা যাম কোনটো দেখছো কোনটো মাৰিব লাগে তাই সেইটো কলি বেছি ভাল হ'ব ছাৰ দেখছো তাইলে আকৌ আপুনি যদি কয় কোনটো বা মাৰিম সেনেকৈ পাহৰিছো নহয় মই নুৰিমে সেইটো বস্তু দেখুৱাব খোজা নাই তেওঁক পেলাই দিম বাৰু তোমাৰ মতে পেলাই দিম কথা নাই কিন্তু বাকীখিনি মই ইমান যাব খোজা নাই বস্তুটো নুৰিমাকো তুমি দেখুৱাব নালাগে তোমাৰ লগত যে মোৰ এটা কিবা হেৰি আছে সেই বস্তুটো দেখুৱাব গ'লে সেইবিলাক মানুহ প্ৰচাৰ কৰি ফুৰিব কিছু কাম হোৱা বস্তু প্ৰচাৰ কৰি ফুৰিব গম পাইছা নাই হয় সেইটো বস্তু নকবা তোমাক মই তুমি কাক কাক লাগে চাগে কবা তাৰ মাজত তাকো পেলাই দিম আৰু কাক কৈ নুফুৰবা যে ছাৰে মোৰ আগতে পেলাই দিছে অমুক তমুক এনেকে নকবা নকওঁ একদম কৈ পেলাব ভাই এইগিলা ডাঙৰ ভয় লাগে নাই সহায় কৰিব যাওঁতে যদি মোৰ বিপদ হয় সেইটোৱে তুমি চাবা এতিয়া কোনদিনা যাম কৰ কোনদিনা গ'লে মইতো মাতিম পৰীক্ষাৰ আগত অংকত মানে ভাল চিটত বহাই দি কেনে মানে সেয়া মানে তলে তলে বেলেগ অংক কৰি আছে মানে হেডমাষ্টাৰটো তাৰ মানে অলপ ডিমাণ্ডটো বেছি য'ত ইচ্ছা মানে ততে মাৰি দিব পাৰোঁ মই মাৰি দিম দে মানে সেনেকা বহুত দিন আছে 15 তাৰিখ চালেও চা সেইদিনা মাতিম আৰু কোনোবা দিনা কোনদিনা তাকে সুধিছো কোনে এটা মই কেনেকৈ ছাৰ এতিয়াতো পুৰা লাইচেঞ্চ আহি গৈছে কোনদিনা যাব কোৱা মানে বেলেগে হ'লেতো মানে হোটেল চোটেল ধাবা চাবা লৈ যায় কিন্তু মানে ছাৰেতো যাব নোৱাৰে না মানে নিজৰ সন্মানৰ কথা আছে সেইকাৰণে ছাৰে ডাইৰেক্ট ঘৰতে যায় তোমাৰ মতে কবা তোমাৰ সুবিধা মতে হ'ব মাতিম দে একদিন মাতিম সেইটো কোনোবা এটা দিনত পৰীক্ষাৰ বাপৰে মানে কি চলি আছে মানে এইবিলাক মানে কোনো কম নহয় মানে চব একে বুলি ক'ব লাগিব আৰু কি ক'ম আৰু গাইজ 2, 3, 4 তাৰিখ মান মাতিম পৰীক্ষা কিমান 3, 4 তাৰিখে মান এই 3, 4 হ'ব তাৰ মাজত তুমি তোমাৰ এইটো মিলাই ল'বা হ'ব ছাৰ খুচ লগতে তাৰিখ চাৰিখ ফিক্স হ'ল এতিয়া ঘৰত যোৱাৰ লগত কথা কেতিয়াবা যায় চুমা খাই নেকি আৰু কিবা বেলেগ কৰে মানে অকল মাৰি থাকিলেও কথা নাই বাকীখিনি আৰু আমাক প্ৰয়োজন নাই এনেকে তুমি হেৰি কৰিব অলপমান হয়নে মাইক থাকিলে বোলে হৈ যাব মানে বেছি মানুহৰ প্ৰয়োজন নাই মানে বৰ বেলেগ হেডমাষ্টাৰে কেলাম্বৰ হাঁহি ৰখাব পৰা নাই ইয়াৰ কথাবিলাক শুনি কেনে খালি মোৰ কথাখিনি ৰাখবা খালি হ'ব চুমা খাম কামুৰিম কিমান আশা ছাৰৰ 15-16 বছৰীয়া ছোৱালীটো পাইছে মানে কি কৰিব আৰু কি নকৰিব তাৰমানে দিম নহয় হ'ব চুমা দিবা ধৰিছি বে কি মাষ্টৰ বে এইটো এনেকা মাষ্টৰ মই লাইফত
ফাৰ্ষ্ট টাইম দেখা পাইছোঁ তাৰমানে ভাই এনেকুৱা মাষ্টৰ মানে লাজ লাগিব লাগে মানে নিজৰ ষ্টুডেণ্টৰ লগত নিজৰ ছাত্ৰীৰ লগত নিজৰ ছোৱালীৰ নিচিনা বয়সৰ এটা ছোৱালীৰ লগত নিজৰ সাহস মিটাই আছে মানে কি যে হ'ব নহয় গাইজ ইমান বঢ়িয়া লাগে তোমাৰটো খালি বুজিছানে লাজ সন্মান বোলা বস্তু নাই মানে মানে হ'লেও আৰু ইমান ওপৰত হ'ব লাগে না তোমাৰ কি লাগে না কি তোমাৰটো খালি কেনে লাগে তোমাৰ ভাল লাগে ছাৰ ক'ত বেয়া নালাগে তো গাইজ ইয়াৰে পাছত কি হ'ল তো নেক্সট ভিডিঅ'ত শুনাম তাৰমানে এতিয়া শুনাই থাকিলে ভিডিঅ'টো বহুত লম্বা হৈ যায় তো গাইজ আৰু এটা ৰেকৰ্ডিং আছে মোৰ তাত তো দেন আজিলৈকে ভিডিঅ'টো ইমানলৈকে ৰাখোঁ তো গাইজ ইয়াৰ আগৰ ৰেকৰ্ডিংটো নেক্সট ভিডিঅ'ত আহিব তো গাইজ ভিডিঅ'টো যদি ভাল লাগিল তো দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব তো গাইজ যোনে যোনে নতুন আহিছে সি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকৈ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে সাইডত থকা বেল আইকনটো প্ৰেছ কৰা আৰু দেন যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰা আৰু বেছিছে বেছি শ্বেয়াৰ কৰিবা গাইজ আজিলৈকে ইমানখিনি আছিলে তো গাইজ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ খুদা হাফিজ